অকল ছাত্ৰ ছাত্ৰীসকলেই নহয়, আমাৰো কেতিয়াবা এনে ধৰণৰ ভুলবোৰ হয়। আজিৰ এই ভিডিঅ'টো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আজি আমি আলোচনা কৰিম বিপৰীত শব্দ আৰু বিপৰীত লিংগ এই দুয়োটাৰ মাজত আমি কেতিয়াবা বিপাঙত পৰো। এটা উদাহৰণ দিম আৰু সেই উদাহৰণটো হৈছে ৰজা। ৰজা শব্দটোৰ বিপৰীত শব্দ কি বুলি যদি সোধা হয়, আমাৰ বহুতৰে মনলৈ প্ৰথমতে আহে ৰাণী শব্দটো। ৰজা, ৰাণী। আচলতে এইটো বিপৰীত শব্দ নহয়, এইটো হৈছে বিপৰীত লিংগহে। ৰজাৰ বিপৰীত লিংগ ৰাণী। কিন্তু ৰজাৰ বিপৰীত শব্দ কি বুলি যদি সোধা হয়, শুদ্ধ ৰূপত সেইটো হ'ব ৰজাৰ বিপৰীত শব্দ প্ৰজা। ৰজা, প্ৰজা আৰু ৰজা, ৰাণী। ৰজা, ৰাণী বুলি কওঁতে আমি এইটো লিংগত আহিব আৰু ৰজা, প্ৰজা বুলি কওঁতে এইটো বিপৰীত শব্দত আহিব। আৰু আমাৰ ভুলবোৰ এইখিনিতে হয়। আমি সাধাৰণতে কৈ থাকো ৰজা, ৰাণী বুলি কৈ থাকো যে, সেইকাৰণে ৰজা বুলি কোৱাৰ লগে লগে তাৰ বিপৰীত শব্দটো আমি ৰাণী বুলি ভাবো, কিন্তু ৰাণী নহয়। এই ভুলটো অকল যে ছাত্ৰ ছাত্ৰীসকলৰে হয় তেনে নহয়, আমাৰ জনা বুজা সকলৰো কেতিয়াবা এই ভুলটো হয়। আমি যেতিয়া মনোযোগ নিদিওঁ, মনোযোগ নিদিয়াৰ কাৰণে ওপৰে ওপৰে কথাটো ভাবি লওঁ আৰু তাৰ কাৰণে আমি ভুলকৈ উত্তৰটো দিব লগা হয়। আজি নিশ্চয় এইটো ভিডিঅ' যিসকলে চাইছে তেওঁলোকৰ এই ভুলটো নিশ্চয়কৈ ভাঙিব। আশা ৰাখিছো এই ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু উপকৃত হ'ব নিশ্চয় একাংশ। যিসকলে আগতে জনা নাছিল তেওঁলোক নিশ্চয়কৈ এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব। যদি আমাৰ এই ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব আৰু আমাৰ এই পেজটো লগতে ইউটিউব চেনেলটো ফলো আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।